আজি বহু দিনৰ পিছত ওলাই আহিছোঁ এটা সুন্দৰ জেগালৈ আৰু আমি বৰ্তমান মৰিগাঁও অভিমুখে গৈ আছোঁ। আপোনালোকে আমাৰ লগত সহযাত্ৰী হওক আৰু মোৰ লগত আজি আছে এয়া মোৰ মানুহজনী আৰু আগত আমাৰ ককাইদেউহঁত আছে। আমি ধুনীয়াকৈ এটা জেগালৈ ফুৰিবলৈ গৈ আছোঁ। আপোনালোকে আমাৰ লগত সহযোগ কৰক। আমি আহি পালোহি আমি দন্দুৱা আৰু দন্দুৱাৰ দেখা পাব আপোনালোকে বজাৰ দিয়ে বহিছে মৰিগাঁও ডিষ্ট্ৰিক্ট। এতিয়া চাওক এই জেগাডোখৰ দেখাম, খুব ধুনীয়া শাক পাচলি ওলাই, খুব ধুনীয়া কেঁচা শাক পাচলি পোৱা যায় ইয়াতে, ভাল লাগে মানুহ। আৰু ফাইনেলি আমি ডিচাইড কৰিলোঁ আমচৈ আমি শিৱকুণ্ডলৈ যাম আৰু শিৱকুণ্ডলৈ আহি আছোঁ। খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখা পাইছে, চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰপূৰ আৰু আকাশখনলৈ এবাৰ মন কৰক, আকাশখন খুব নীলা, দেখিবলৈ খুব ধুনীয়া হৈ আছে। বলক আপোনালোকে আমাৰ লগত সহযাত্ৰী হওক। ধুনীয়া ভিউ দেখিছোঁ আপোনালোকে চাওক, এখন দলং আৰু তাৰ পিছতে আছে কপিলি। ধৰমজোলৰ বিষ্ণু মন্দিৰ, বিষ্ণু মন্দিৰক ধন্যবাদ সেৱা কৰি ধুনীয়াকৈ গাড়ী ভিতৰৰ পৰা ধুনীয়াকৈ চাওক বিষ্ণু মন্দিৰ। কোনোবা যদি অহা নাই আহিব এবাৰ, খুব ধুনীয়া লাগে, খুব প্ৰমাণিত মন্দিৰ দেই, আশীৰ্বাদ ল'ব আহিব। গাড়ী পাৰ্কিঙৰ জেগা আছে বঢ়িয়া। আৰু আমি আহি পাইছোঁহি বৰ্তমান আমচৈ হৰ্ণবিল পাৰ্ক, আৰু পাৰ্কখন দেখাম আপোনালোকক ধুনীয়াকৈ, ৰাস্তাৰ পৰা দেখাম দেই। এইখন চাওক ধুনীয়াকৈ। আৰু আমি এতিয়া আমচৈৰ পৰা সোমাব লাগিব, লেফ্ট চাইডে আছে শিৱকুণ্ড, এইফালে ঘূৰিব লাগিব বঢ়িয়াকৈ। টাৰ্ণ ল'লোঁ, ইয়াত গৈ আছোঁ। এয়া হাবিৰ মাজে মাজে গৈ আছোঁ আমি। আমি শিৱকুণ্ড, এয়া চাওক শিৱকুণ্ড গেট এখন সোমাইছোঁ, এণ্ট্ৰি হৈ গৈছে, ফ্ৰী এণ্ট্ৰি দেই। খুব ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ। ফাইনেলি পাই গ'লোহি আমি শিৱকুণ্ড, আৰু শিৱকুণ্ডৰ সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এয়া চাওক সুন্দৰ। এতিয়া বাজিছে 2:28 আৰু আমি প্ৰায় ইয়াত 1 ঘণ্টা সময় কটাম খুব ধুনীয়াকৈ। তাৰপিছত আমি আকৌ ঘৰলৈ ৰাওনা হ'ম। চাওক সুন্দৰ পৰিৱেশ। এইটো হৈছে শিৱ মন্দিৰ আছে, শিৱ বাবা আসন, ইয়াতে মানুহে ফটো জ্বলায়। বাবাৰ আশীৰ্বাদ ল'লোঁ, আশীৰ্বাদ লৈ বাবাৰ আসনৰ কাষেদি এটা সুন্দৰ জুৰি বৈ আহিছে। চাওক আপোনাৰ পৰিৱেশটো খুব ভাল লগা।
নদীৰ পানী বৈ আছে ধুনীয়াকৈ ওপৰতে চাওক সুন্দৰ পৰিৱেশ পান্দোলা ধুনীয়াকৈ ভগাই আছে ধ্ৰুৱৰে অলপ চলপ হেল্প কৰিছে পান্দোলা কওক কেনেকুৱা লাগিছে জেগাটো ভাল লাগিছে খালি অলপমান গৰম পৰি আছে অলপ গৰম পৰিছে ন আহক আমি পেট পূজা কৰি লওঁ বঢ়িয়াকৈ বৰ্তমান ভোজন কৰা সময় কোনে বনোৱা এয়া কোনে বনোৱা পলিয়ে বনাইছে আৰু এই গোলাটো এই নীলাক্ষী চাওঁ মুখখন আমি খাই বৈ লৈ আকৌ যিবিলাক আমাৰ প্লাষ্টিক আছিলে পেকেটছবোৰ সকলোবোৰ আমি পেলাই যাম আৰু সকলোকে অনুৰোধ জনাম যে য'তে ত'তে এইবিলাক বস্তু নেপেলাই প্লাষ্টিক খুব ধুনীয়াকৈ আমাৰ দাদা ইয়াত তুলি আছে পেলাই দিব আহি আছোঁ এজন খৰিকটীয়া দেখিছোঁ ধুনীয়াকৈ খৰিলৈকে ঘৰ অভিমুখে আহি আছোঁ আৰু হঠাৎ দুটা বনৰীয়া দুটা হাতী দেখিলোঁ ইটো আপোনাৰ জুম কৰিছোঁ চাওক দুটা বনৰীয়া হাতী সেয়া চাওক বনৰীয়া দুটা হাতী তেওঁলোকে ওলাই আহিছে আমচৈৰ পৰা ওলাই আহি বৰ্তমান NH-37 ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আছোঁ আৰু বৰ্তমান গুৱাহাটী অভিমুখে গৈ আছোঁ কিন্তু তাৰ আগতে কিবা কিবি খাই ল'ব লাগিব খালোঁ যদিও ভোক লাগিছে অলপ কিবা কিবি এতিয়া আমি ধুনীয়াকৈ পৰাঠা খাম আৰু এনেকুৱা এখন হোটেলত গৈ আছোঁ যিখন হোটেলত অসমৰ সংগীত জগতৰ যিসকল কণ্ঠশিল্পী আছে মই বহুতখিনি কণ্ঠশিল্পীৰ লগত জড়িত হৈ থাকোঁ তেওঁলোকক দেখোঁ এইখন হোটেলতে তেওঁলোকে পৰঠা গাখীৰ চাহ আদি বহুতো খায় তাকে মই এটা কথাই ক'ব বিচাৰিম যিসকল দূৰ দূৰণিৰ পৰা আহে শিৱসাগৰ তিনিচুকীয়া যোৰহাট তেজপুৰ তেওঁলোকে প্ৰায় নগাঁও বাইপাছেদি আহি খাবলৈ কাৰণে হোটেল বিচাৰে আপোনাৰ জাগিৰোড বিচাৰে ইপিনে যোৰাবাট বিচাৰে মই ভাবোঁ আপোনালোকে তাৰ সলনি এই নেলিৰ নিচে কাষতে থকা আমি যিখন হোটেলত গৈ আছোঁ সেইখন হোটেলত আপোনালোকে এবাৰ সোমাই পৰঠা টেষ্ট কৰি যাওক আৰু একাপ গাখীৰ চাহ খাওক মই মোৰ দৃঢ় বিশ্বাস আপোনালোকে দ্বিতীয়বাৰ সেইখন হোটেললৈ আহিবই লাগিব গতিকে আৰু 500 মিটাৰ গ'লে আমি সেই হোটেলখন পাম আপোনালোকে চাই থাকক গাড়ীখন টাৰ্ণ কৰিব আমাৰ একদম মজাকৈ দেখাম দেই আপোনালোকৰ পৰিৱেশটো বঢ়িয়া হোটেলখনৰ সদায় নতুনত্ব কিবা এটা দেখা পাওঁ মই যেতিয়া আহোঁ আজি দেখিলোঁ তেওঁলোকে ওপৰত কিবা লগাব কৰি আছে এইখন চাওক পাই গ'লোহি দেখাত আপোনালোকে ভাবিব পাৰে বৰ দৰিদ্ৰ হোটেল কিন্তু এবাৰ খাই চালে গম পাব এইপিনে সলমান খানে পেপচি খাই আছে মই জুম কৰি দেখাইছোঁ সেই ব'লক এইখনেই হোটেলখন আৰু হোটেলখনৰ সমগ্ৰ পৰিৱেশ মই দেখাইছোঁ খুব ধুনীয়াকৈ হাইৱে কাষতে আপোনাৰ গাড়ী পাৰ্কিং কৰিব পাৰিব ইয়াতে চাওক আৰু লকডাউনৰ কাৰণে পৰাঠা বনোৱা নাই আৰু পৰাঠা সলনি আমি গাখীৰ চাহ খাম আজি আৰু গাখীৰ চাহটো আপোনালোকক দেখাব চেষ্টা কৰিম ধুনীয়াকৈ এয়া গাখীৰ চাহ আপোনালোকে ৰং দেখি গম পাইছে যে কেনেকুৱা হ'ব বাইকটো দি দিয়ক কেনেকুৱা লাগিছে লাল চাহ খাব লাল চাহৰ টেষ্ট ভালে লাগিছে এয়া খুৰিম কোনে খালে এতিয়ালৈকে একাপ মুখত দিয়ক ক'ব কেনেকুৱা মজা লকডাউনৰ বাবে পৰাঠা নহ'ল আৰু সেইবাবে গাখীৰ চাহ খাব লগা হ'ল সকলোকে গাখীৰ চাহ খুৱাই দিছোঁ খুব ভাল পাইছে আপোনালোকে আহিব ধুনীয়াকৈ টেষ্ট কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপোনালোকৰ কাৰণে হেল্পফুল হ'লে নাই জনাব